কোনে করে অত হাস্য হইল মারিগত হল হল লক্ষ্য কংস মোকেই উদ্দেশ্য করে অত হাস্য হইল গগনত যে ভগিনী রৈত্যগীর বিবাহপাতি আনন্দনাথ মহারদয় এই ভগিনী গর্ভজাত অষ্টম সন্তানে সংহার করিব তো কুলদীপ নামে তারেই আজি অপুত্র সূচনা তারে আজি অপুত্র সূচনা বিষম অসম বিষম অসম বিষম অসম মনত পেলা তই সত্যজিৰ বিষয় মনত পেলা তই সত্যজিৰ অভিশাপ অতি খুশি মনত পৰিছে মোৰ ধৈৰ্য্যতিৰ অভিশাপ বিবাহৰ আনন্দত আপোন পাহৰা হৈ পাহৰিছো আপোনাৰ ভূত ভৱিষ্যত কিন্তু কংসৰ মৰণ জানো ইমান সহজ মৃত্যু হিচাপে দেৱতাই আৰু তাৰে ইন্ধন যোগাইছে প্ৰজা সমাজে কালকেতু দেৱতাৰ মৃত্যু দেখি মোৰ হাতৰে কৃষ্ণ কি নাচিব লাগিছে দুবাহুতি অসীম প্ৰগতি মোক জাগি উঠিছে আদেশ কৰে মহাৰাজ পৃথিৱীকে মাৰি তীক্ষ্ণ তৰমল মেলি দিয়া বলিয়া তথাল খাটি এই প্ৰজাসকল আনন্দ উৎসৱে হওক আজি ধ্বংসৰ ধুমুহা জমালয়ে যাহেনো উন্মাদ জনতা ধ্বংস হোক আজি মথুৰাৰ প্ৰজা মহাকাল ৰূপীয়েই কালকেতুৱে কৰিছো অংগীকাৰ ধুমুহা বজ্ৰপাতে কঁপাব মথুৰা মৃতদেহৰ প্ৰকোপত স্বৰ্গ মৰ্ত্য পাতাল ভৰি পৰিব মহাৰাজ আদেশ কৰক অ কালকেতু কালকেতু সকলোকে ভালত পড়া সকলো বন্ধু নতুন মিতিৰ আৰু স্নেহৰ ভক্তি দৈব্য কি
শুনিলি নহয় তহঁত দুয়োৱে গণপতি মোৰ ভৱিষ্যত ভাগ্যৰ লিখন আজি যি মিলন বন্ধনেৰে বান্ধি দিছিলো তহঁত দুয়োকে সেই মিলনতেই সোমাই আছে কংসৰ মৰণ অমৃতত গৰল উঠিল কিন্তু ইমান সহজতে জানো এই কংসই নিজৰ মৃত্যুক লব নাই হব নোৱাৰে স্নেহ মমতা যত মানে আছে এই মুহূৰ্ততে মই দিলো বিসৰ্জন সাজু হ দৈৱকীতাই মৃত্যুৰ বাবে সাজু হ দৈৱকীতাই মৃত্যুৰ বাবে